নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় আপোনালোকে যিবোৰ ছ'চিয়েল মিডিয়া এপ্লিকেশ্যন ধৰি লওক আপোনাৰ হোৱাটছআপ, ইনষ্টা, ফেচবুক এনেধৰণৰ এপ্লিকেশ্যন আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰি বা ইউজ কৰি আহিছে আৰু তাত আপোনালোকে নিশ্চয় আপোনালোকৰ ভাল লগা যিবোৰ ফটো বা ভিডিঅ' আপোনালোকে সাঁচি থ'বৰ বাবে আপোনালোকে আপলোড বা পোষ্ট কৰি আহিছে। যদি এনেধৰণৰ কৰি আহিছে তেন্তে আপোনালোকক জনাব বিচাৰোঁ সাৱধান থাকিব, কাৰণ বৰ্তমান যিটো যুগ চলি আছে AI যুগ, যাক কোৱা হয় আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। AI বৰ্তমান যুগত ইমানেই ভয়ানক হ'ব পাৰে, গতিকে আপোনালোকে ভাবিবই নোৱাৰে। গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক গোটেইখিনি জনাম, গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে তেন্তে আপোনালোকে লাইক কৰি আগলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হয়, জনাব বিচাৰোঁ যিটো যুগ চলি আহিছে বৰ্তমান AI যুগ। কিছুদিন আগত আপোনালোকে চাইছিলে যে ৰশ্মিকা মন্দানাৰ এজন এক্টৰ, যাৰ ভিডিঅ' খুবেই ভাইৰেল হৈছিলে। মই স্ক্ৰীণত দি দিছোঁ, য'ত আপোনালোকে চাব পাৰে। এই ভিডিঅ'টো খুবেই ভাইৰেল হৈছিলে আৰু ভিডিঅ'টোৰ লগত বহুতো বিতৰ্কও হৈছিলে। আপোনালোকে চাইছিলে বা নিউজতো আপোনালোকে চাইছিলে। হয়, জনাব বিচাৰোঁ এইটো আছিল তেখেতৰ এইটো অৰিজিনেল ভিডিঅ' নাছিল আৰু এইটো ফেক ভিডিঅ' আছিল যিহেতু, আৰু এইটো AIৰ দ্বাৰা ক্ৰিয়েট বা বনোৱা হৈছিল। গতিকে ভাবি চাওক, AI ইমানেই ভয়ানক হ'ব পাৰে। গতিকে যদিহে আপোনালোকে আপোনাৰ যিবোৰ একাউণ্টছ, ছ'চিয়েল মিডিয়া একাউণ্ট আছে, তাত আপোনালোকে ভিডিঅ' ক্লিপছ বা ফটো আপলোড বা পোষ্ট কৰি আহিছে, তাতে ছেভ হয়নে? যদিহে আৰু কিছুমান টুলছ বৰ্তমান মাৰ্কেটত চলি আছে ইয়াতকৈও ভয়ানক, য'ত আপোনালোকৰ সৰু এটা ভিডিঅ' ক্লিপছ বা ফটো আপলোড কৰিলে এনেধৰণৰ ভিডিঅ' ক্ৰিয়েট কৰিব পাৰি। যদিহে আপোনালোকে এনেধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যিবোৰ আপোনালোকে ব্যৱহাৰ কৰি আছে, তেন্তে আপোনালোকৰ বাবে ছেভ হয় নে নহয় ফটো আপলোড কৰা বা পোষ্ট কৰা, তেন্তে আপোনালোকক জনাব বিচাৰোঁ। যদিহে আপোনালোকে এনেধৰণৰ ফটো ভিডিঅ' আপোনালোকে আপলোড কৰি বা পোষ্ট কৰি আহিছে, তেন্তে আপোনাৰ যিবোৰ একাউণ্টছ আছে, আপোনাৰ ছ'চিয়েল মিডিয়াৰ একাউণ্টছসমূহ আপোনালোকে পাৰিলে হয় প্ৰাইভেট কৰি ৰাখিব। আৰু লগতে জনাব বিচাৰোঁ, যদিহে আপোনালোকৰ লগত এনেধৰণৰ ঘটনা হয়, তেন্তে আপোনালোকে এটা কাম কৰিব পাৰে। হয়, যিটো আমাৰ ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ হয় চাইবাৰ ক্ৰাইমৰ 1930, নম্বৰটো পাৰিলে আপোনালোকে নোট কৰি ল'ব পাৰে। নম্বৰটো হয় 1930। এই নম্বৰটোত আপোনালোকে কল কৰি সহায় ল'ব পাৰে। গতিকে ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে লাইক কৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ আৰু হেল্পফুল ভিডিঅ'সমূহ চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ আগত লৈ আহোঁ প্ৰথম ন'টিফিকেশ্যন আপোনালোকৰ